হাই গাইজ, গুড মৰ্ণিং। আশা কৰিছোঁ আপোনাৰ সকলোৱে ভালে আছে। মোৰ খবৰ ভাল। আজি মাৰ্চৰ 16 তাৰিখ, মোৰ ল'ৰাটোৰ জন্মদিন আৰু আজি অলপ চলপকৈ পাতিবলৈ চেষ্টা কৰিছিলোঁ। নাৰায়ণ পূজা অলপ কৰিম, সেইটো কাৰণে এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে শেষলৈকে চাই থাকিব। এনেকৈ অকণমান অলপ হেৰি কৰি দিছোঁ, এবাৰ মই ধুনীয়াকৈ টিপাল চিপাল দি দিছোঁ। বেছি ইমান হেৰি কৰা নাই, সৰুকৈ পাতিছোঁ যে। হাই গাইজ, বৰ্তমান এতিয়া দুপৰীয়া 12টা বাজিব হ'লেই। এতিয়া মই অলপ ব্যস্ততাৰ ভিতৰতো আপোনালোকক ভিডিঅ' অলপ কৰি দেখাওঁ বোলো, বহুত টাইম হ'ল লগ পোৱাই নাই আৰু কামৰ ব্যস্ততাত অলপ যিকণ পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এতিয়া বাকী বজাৰবিলাক চব কৰা হৈ গৈছে আৰু খানাৰ কাৰণে এতিয়া আৰু মিষ্টাৰ গৈছে বজাৰ কৰিবলৈ। এইবিলাক পূজা বজাৰ এইবিলাক আধাতে আহি পাইছে। এয়া চাউল খুন্দিবলৈ যাম দুপৰীয়া। আৰু আমিতো ভাত নাখাওঁ, এয়া বায়ে বনাই আছে ভাত। এইফালে গোটেইবিলাকে অলপ বহি আছে। বৰদেউতাহঁতৰ আইতাহঁতৰ এনেকৈ চাহ তাহ খাই আছে। কথা পতা পাপাৰ লগত। ফোনটো ভালকৈ লোৱা। কথা পাতা। চকলেট আনিব দিয়া পাপাক, চকলেট আনিব দিয়া। খুৰীহঁতকতো চিনি পোৱা হৈ গৈছে, প্ৰত্যেকবাৰ চব্জি কাটাতে দেখাইছোঁ। হা নাই, এফালে পূজা হৈ আছে, মিষ্টাৰে পূজাত বহি আছে। এইফালে আমাৰ ভিনদেউহঁতে ডেক'ৰেট কৰি আছে। ইয়াত আপোনালোকক অলপ দেখালোঁ বাৰু। আমাৰ মেইন এজনে কাৰিকৰ। বহুত ধুনীয়া ধুনীয়া খাদ্য বনাই। কোনোবা যদি লাগে অৰ্ডাৰ দিব পাৰে হয়নে মোৰ তাত। বোলে হাই দিয়া হাই কামো হেপী বাৰ্থডে। এইফালে চোৱা, কাপোৰ নাখায়। বৰ্তমান এতিয়া পূজা ভাগ হৈ উঠিছেহি আৰু কামখিনিও কৰি উঠিছোঁ। এইফালে কৰি উঠিছোঁ। আপোনালোকে ভুল নুবুজিব যে মই বহি পেলাই সেৱা কৰি আছোঁ। আমাৰ এইটো চাইডে অলপ এনেকুৱাই নিয়ম হয়। পিছতহে আমি আঁঠুৰ কাঢ়ি পেলাই সেৱা কৰিবলৈ পাৰিম, যেতিয়া বামুণে ক'ব। এতিয়া মানে এনেকৈয়ে কৰিব দিছে, পিছত আঁঠুৰ কাঢ়িব দিছে। প্ৰথম যেতিয়া মই বিয়া হৈ আহিছিলোঁ, মই আঁঠুৰ কাঢ়িয়ে সেৱা কৰিছিলোঁ। তাৰপিছত এইফালে বুজাই দিলে বৰমাহঁতে যে পিছত আঁঠু কঢ়াটো আমাৰ ফালে বেলেগ, পিছতহে বামুণে ক'লেহে মানে আঁঠু কাঢ়িব লাগে, এনেকৈ মানে বুজাই দিলে। আপোনালোকে ভুল নুবুজে, মই সেইকাৰণে বুজাই দিলোঁ আপোনালোকক। পূজাৰ শেষৰ পিছতে আমাৰ ওচৰৰ দাদাকেইজনে সংকীৰ্তন গাইছে। আমাৰ গাঁৱৰে হয়, দাদাই নিমন্ত্ৰণ কৰিলে আৰু ভালো লাগিছে থাকি। এইখিনি সময়ত ভাত খোৱা সময়লৈ টাইম আছিলে, যিহেতু বনাই আছিলে। মানুহখিনিও মানে আমনি নালাগিলে হয়, ঠাণ্ডা দিনত তাতে বয়সস্থ মানুহ আছে, ভাল লাগিল সেইকাৰণে নামখিনি কৰাৰ কাৰণে। আৰু যদি মোৰ কিছুমান ভিডিঅ'ত কিবা কথা কোৱাত ভুল হৈছে, আপোনালোকে ক্ষমা কৰিব মোক।
ভাত পানী দিয়ালৈ সকলোকে 11টা মানে বাজিলেগৈ এতিয়া সকলোকে খাবলৈ দিয়া হৈছে আৰু দিনটো যে ভালে কুশলে পাৰ হয় ভগৱানে যে আমাক যে এইকণ কৰিবলৈ শক্তি দিলে সেইখিনিয়ে বহুত মোৰ কাৰণে আৰু আমাৰ ইমান ধন সম্পত্তি নাই যে বহুতখিনি আমি কৰিব পাৰোঁ যিকণ কৰিলোঁ সেইখিনিতে আমি বহুত সুখী আৰু এইটো গিফ্টটো মই দিছিলোঁ বাৰ্থডে দিনাখন বেটাৰী মানে আনা নাছিলোঁ কাৰণে নেক্সট দিনাখন লগাই পেলাই দেখালোঁ আপোনালোকক আৰু এইটো ভিডিঅ' চাই যদি আপোনালোকৰ ভাল পাইছে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব লগত কোনোবা নতুন ভিউৱাৰ্ছ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপায় বাৰ্থডে ফটো দুখনমান উঠিছিলোঁ ভাবিলোঁ কি আপোনালোককো দেখাই দিওঁ বুলি Happy birthday to you. It's a very special day.